Welcome to YouTube channel Simple Vlogs. আজি আৰম্ভ কৰোঁ তো আজি গৈ আছোঁ মাজুলী এটা ৰাইড এইফালে চাইকেলখন দেখিছে তো চাইকেলখন ধুনীয়াকৈ ৰেডি কৰি থৈছোঁ কালি ধুনীয়াকৈ ভাল চাল কৰিলোঁ আৰু চুলি তুলি ধুনীয়াকৈ কাটিলোঁ আৰু এতিয়া যাওঁ বলক তো এইফালে মাছ উলিয়াই আছে নাই চাওঁ তো চাহ তাহ খালোঁ আৰু এতিয়া সোনকালে যাওঁ বলক সময় হৈ গ'ল 6টা তো বলক মাজুলীলৈকে তো এতিয়া আছোঁ বাইপাছত আৰু তো পাৰ্থ মোক বাইপাছত থ'বলৈ আহিলে তো পাৰ্থ থেংক ইউ থ'বলৈ অহাৰ কাৰণে তো এতিয়া পাৰ্থক বাই বাই দি ময়ো যাব লাগে তো মই যাম এইফালে এতিয়া নাযাওঁ এইটো মানে ৰাস্তাটো কিবা ভাল নালাগে তো এইফালে যাম গৈ থাকক নে কি কয় বলক তো গৈ আছোঁ নিমাতী ঘাটলৈ আৰু ইয়াৰ পৰা বেছি দূৰ নাই আৰু আমাৰ অসমৰ একদম পূৰা বিখ্যাত জেগাবোৰ চাওক মানে কেতিয়াবা পথাৰবোৰ আৰু এইফালে পাহাৰ একদম মানে কি ক'ব ন আজি পাহাৰ বলক কিমান ধুনীয়া ৰাস্তা তো গৈ আছোঁ আমি আৰু বেছি দূৰ নাই তো মিনিমাম 5 কিলোমিটাৰ 6 কিলোমিটাৰমান আছে তো বলক আৰু ভিডিঅ'টো কণ্টিনিউ কৰি থাকক নে কি কয় তো স্কিপ নকৰিব তো গৈ থাকক তাকলৈকে বলক মোৰ চাইকেল এখন চাওক পূৰা কালি চাইকেল ঠিক কৰিলোঁ পেডেল ষ্টিত বহুত ধুনীয়াকৈ ঠিক কৰি দিলে তো এতিয়া বলক আৰু এইখন থানা নিমাতী ঘাটৰ তো নিমাতী ঘাটৰ আৰু কি চকী এখন বলক অসমৰ চেলিব্ৰিটি তো সেইফালে বগলী চাওক ট্ৰেক্টৰে হাল বাই আছে বলক সেই ৰাইজসকল তোৰ মানে কিবা এটা খাওঁ লাগিছে মানে মই ভাবিছোঁ কিবা পানী টাইপৰ মাজা চাজা কিবা এটা খাওঁ বুলি ভাবিছোঁ কিন্তু দোকান বজাৰ চব বন্ধ তোৰ পূৰা হাৱা মাৰিছে চাউণ্ড আহিব পাৰে চাউণ্ড তোৰ কিবা এটা দোকানত পালে খাই ল'ব লাগিব আৰু বহুত ভোক লাগিছে কিবা এটা খাই লওঁ ৰাতিপুৱাই যিহেতু আহিলোঁ এতিয়া বলক সেই গাইজ আমি এতিয়া ক'ব লাগিব জানেনে আপোনালোকে এটা ধুনীয়া প্লেচত আছোঁ চাওক মাই গড ৰ'ব তো এটা মজা প্লেচত আছোঁ চাওক না দেখিছে তো পাহাৰ তো মানে নিমাতী ঘাট পালোহি আগত ফেৰী টিকেট কাটিব লাগিব বলক তাৰ পৰা ডাইৰেক্ট ৰাওনা মাজুলীলৈ বলক এতিয়া তো ৰাস্তা চাওক না বৰষুণ দিছিলে একদম ৰাস্তা বেয়া হৈ গ'ল তো এতিয়া বলক নিমাতী ঘাটলৈ একাপ লাল চাহেৰে দি আজিৰ দিনটো আৰম্ভ তো ধুনীয়াকৈ টিকেট কাটি ল'লোঁ মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ জাষ্ট মানে মানুহ ইমানে ভিৰ মানে তো ভিডিঅ' কৰিব নোৱাৰিলোঁ তাত আছে ফেৰী বলক এতিয়া মানে ইমানেই মানুহ টিকেট কটা কাউণ্টাৰ ওচৰত কি ক'ম আৰু ঠেলা হেঁচা তো আপোনালোকৰ বাবে মই ভিডিঅ' চিডিঅ' কৰিব নোৱাৰিলোঁ জাষ্ট 2টা ক্লিপ লৈছোঁ তো এতিয়া ভিডিঅ'টো চাই থাকক আপোনালোকে তো চাইকেলখন থৈ দিলোঁ ফেৰীত তো ফেৰীত এতিয়া বহিম আৰু অলপ দেৰিকৈ এতিয়া চাইকেল থৈ ধুনীয়াকৈ এইফালে চাবলৈ আহিছোঁ চাওক পূৰা তো ফেৰীত ধুনীয়াকৈ উঠি আছোঁ তো ফেৰীত উঠি আছোঁ আৰু প্ৰায় মিনিমাম 20 মিনিটমান লাগিব 8টাত যাব 8টাত 10 মিনিটমান হ'ল তো ভিডিঅ'টো চাই থাকক পালোহি এতিয়া মাজুলী মনটো একদম মজা লাগিছে একদম ভাল লাগিছে তো মাজুলী পালোহি আৰু এতিয়া আমাৰ চাইকেল ৰাইডাৰলৈ ফোন মাৰিব লাগিব মানে গৰমো যাম যিহেতু ফোন মাৰি লওঁ মানে বিজি হৈ আছে অলপ দেৰিকৈ ফোন মাৰি আছোঁ এতিয়া আমি
ব'লক আগলৈকে গৈ থাকোঁ লাইভ লোকেশ্যন দিয়া আছে মাজুলী চাইকেল ৰাইডে এতিয়া ব'লক আৰু চাওক আগৰ ঘাটটো বেলেগত আছিলে মানে খৰালি যেতিয়া হয় আগলৈ থাকে এতিয়া অলপ পিছতে কৈ দিলে বাৰিষা ছিজনত তো চাই থাকক ভিডিঅ'টো নে কি আপোনালোকক পুৰা মাজুলী পৰিৱেশ দেখুৱাম ব'লক ফাইনেলি লগ পাই গ'লোঁ মোৰ মৰমৰ বা ভণ্টি পেহা পেহী খুৰী এইজনী কেনেকুৱা এই ফাৰ্ষ্টতে বিশ্বাসে কৰা নাছিলে যে মই যে ইয়াত মাজুলী পাম বুলি যে কেনেকুৱা লাগিছে বিশ্বাস কৰিছ নাই বেমাৰী হৈ আছে তাই তো এতিয়া আমি ডাইৰেক্ট গড়মূৰ চলো তো এক লৈ যাব লাগিব গড়মূৰ তো ৱেলকাম টু গড়মূৰ গৰম কেনেকুৱা ঐ সংগীতা এইফালে সংগীতা চনিকা এইফালে চাই দে তো 25 টকা তেতিয়া আমি যাওঁ গড়মূৰ ব'লক তো এইকাৰণে বহুত দেৰি ৰখিলোঁ ব'লক এতিয়া চাইকেল মাৰে লাডু যোৰহাটৰ পৰা মাজুলীত পাই গ'লহি বৰ গৰম তো পালোঁ এতিয়া দৌৰাই ৰ'বা যোৱাবাৰ একদম পূৰা দৌৰাই দলঙা ভিডিঅ' ফালি দিছিলোঁ দেখা চাঙলৈকে তো দৌৰাই দলং আই ঐ গুপচিহে গৰম তাৰপৰা আমাৰ পাগলজনী আহি আছে বেগ পিছত তো গড়মূৰ মেইন টাউন চাওক তো ফাইনেলি গড়মূৰ পালোহি মেইন টাউন তো আমাৰ চাইকেল ৰাইডাৰ ক'ত আছে বা বিচাৰিব লাগিব আকৌ তো ফাইনেলি আমাৰ চাইকেল ৰাইডাৰ পাই গ'লোঁ কেনেকুৱা লাগিছে গৰমে আৰু মৰম কৰিছে আৰু কি ভাল লগা নাই গৰম লাগিছে তোমাক পাই বহুত লগ পাই ভাল লাগিল তো যোৰহাটৰ পৰা আহিছোঁ মাজুলীলৈ লগ কৰিবলৈ আমি ঘৰতে কথা পাতিম এই ৰ'দত কথা নাপাতো আমি ঘৰত ভালকে কথা পাতিম ঘৰত ধুনীয়াকৈ ফ্ৰেছ হৈ কথা পাতিম আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এইফালে গিফ্ট দিয়া বস্তুটো চাওক স্প্ৰাইটটো আমি খাই আছোঁ স্প্ৰাইট ধুনীয়াকৈ তো ভিডিঅ'টো চাই থাকক কণ্টিনিউ কৰি হেল্ল' গাইজ আমাৰ চাইকেল ৰাইডাৰ ঘৰৰ পৰা আহিলোঁ এতিয়া আমি দৰিয়াত আছোঁ তো বহুত গৰম চাইকেল ৰাইডাৰ ভাত চাত খাই ধুনীয়াকৈ আহিলোঁ মানে ভিডিঅ' কৰিব নহ'ল আৰু ইমান ভাগৰ লাগিছে ডাইৰেক্ট ফেনৰ তলত বহি দিলোঁগৈ আৰু শুই দিলোঁ মানে তো অলপ দেৰি হ'ল তাত থকা আৰু এতিয়া দৰিয়াৰ ভিডিঅ' দিম আৰু ব্লেককৈ তো যদি ইমানখিনিলৈকে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ ধন্যবাদ আজিলৈ বাই বাই আকৌ এটা নতুন ভিডিঅ'ত সকলোকে লগ পাম